হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কলডিলৰ এটি একদম ইজি আৰু টেষ্টি ৰেচিপি। তাৰ কাৰণে মই এটা কলডিল কাটি লৈ বইল কৰি ল'লোঁ আৰু তাত এড কৰিলোঁ কটা পিঁয়াজ, কটা কেঁচা জলকীয়া, নিমখ, অলপমান মিঠাতেল। আপোনালোকে বেলেগ বেলেগ বস্তু এড কৰিব পাৰে। আৰু তাৰপিছত মই খালোঁ পঁইতা ভাতৰ লগত, কি যে টেষ্টি আছিলে নহয় চাওকচোন। আৰু তাৰপিছত আমাৰ এজনে ক'লে যে পেহী মই খাম পকৰা, তোমালোকে কি খোৱা খোৱা। আৰু সেইকাৰণে মই পকৰাৰ কাৰণে এইখিনি ৰেডি কৰিছোঁ। আৰু পেনখনত অলপ মিঠাতেল দি একদম ল' ফ্লেমত এতিয়া মই পকৰা বনাবলৈ ৰেডি কৰিছোঁ দেই। একদম কম সময়তে হৈ গৈছে। মই দৌৰাদৌৰিকৈ বনাইছোঁ। চাইজকেইটা কিন্তু নাচাব দেই বাৰু, ইমান ভাল হৈছে নাজানো, কিন্তু খাই যে মোৰ বহুত ভাল লাগিছে জানেনে। মোৰ নিজৰে ভাল লাগিছে আৰু ইহঁতেওতো ভাল লগা বুলি কৈছে, ভণ্টিহঁতে আৰু টিকলা মানে এইটো অলপ ডাঙৰ দেই আকৌ আমাৰ। আৰু তাৰ এক্টিং চাবচোন, কি যে মুখেৰে নকয় জানেনে। পিছত লাষ্টত মই ক'লোঁ যে থেংক ইউ কোৱা, তেতিয়াহে কৈছে। আৰু আজিলৈ এৰিছোঁ, ধন্যবাদ।